যেতিয়া কোনো খেলুৱৈ অসাধাৰণ প্ৰদৰ্শন কৰে তেতিয়া সমগ্ৰ ষ্টেডিয়ামত হাত চাপৰিৰ শব্দত কঁপি উঠে। সংবাদ মাধ্যমে তেওঁক প্ৰশংসাত মুখৰ হৈ পৰে। অনুৰাগীয়ে তেওঁক নতুন নায়ক হিচাপে স্বীকাৰ কৰে। কিন্তু যেতিয়া সেই একেজন খেলুৱৈ জীৱনৰ আটাইতকৈ কঠিন সময় পাৰ কৰি পুনৰ আগৰ স্থানলৈ উভতি আহে, তেতিয়া সেই কাহিনী কেৱল ক্ৰিকেটৰ হৈ নাথাকে, সেইটো হৈ পৰে আত্মবিশ্বাস আৰু কেতিয়াও হাৰ নমনা মানসিকতাৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ। আজি আমি ক'বলৈ ওলাইছোঁ ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক উইকেট কিপাৰ বেটছমেন ঈশান কিষাণৰ জীৱন কাহিনীৰ বিষয়ে। ঈশান কিষাণৰ জন্ম হৈছিল 1998 চনৰ 18 জুলাইত ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত। সৰুৰে পৰা তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন আছিল এদিন ভাৰতৰ জাৰ্চি পিন্ধি দেশৰ বাবে খেলিব। সেই সপোন পূৰণ কৰিবলৈ তেওঁ অশেষ পৰিশ্ৰম কৰিছিল। ৰ'দ হওক বা বৰষুণ, অনুশীলনত কেতিয়াও পিছ নপৰিছিল। কিন্তু সফলতাৰ পথ কেতিয়াও সহজ নাছিল। পৰিয়ালৰ ত্যাগ, নিজৰ কঠোৰ পৰিশ্ৰম আৰু অদম্য আত্মবিশ্বাসৰ জৰিয়তে তেওঁ ধাপে ধাপে আগবাঢ়ি গ'ল। ঘৰুৱা ক্ৰিকেটত ঈশান কিষণে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল। তেওঁ কেৱল ৰানেই নকৰিছিল, তেওঁ নিজৰ আক্ৰমণাত্মক বেটিঙে প্ৰতিপক্ষৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিছিল। যিকোনো বলাৰক আক্ৰমণ কৰাৰ সাহস, ডাঙৰ শ্বট খেলাৰ ক্ষমতা আৰু দলৰ প্ৰয়োজনীয় অনুসৰি খেল সলনি কৰাৰ দক্ষতাই তেওঁক অতি কম সময়তে বিশেষ পৰিচয় দিয়ে। পিছলৈ তেওঁ ভাৰতৰ আণ্ডাৰ-19 দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত IPLত সুযোগ পাই তেওঁ নিজৰ প্ৰতিভা সমগ্ৰ বিশ্বৰ আগত প্ৰমাণ কৰে। তেওঁ বিস্ফোৰক বেটিং দেখি সকলোৰে বিশ্বাস জন্মে যে এই যুৱ খেলুৱৈ এদিন ভাৰতীয় ক্ৰিকেটৰ ডাঙৰ তাৰকা হ'ব। অৱশেষত আহিল সেই মুহূৰ্ত, যাৰ বাবে তেওঁ বহু বছৰ অপেক্ষা কৰিছিল। তেওঁ ভাৰতীয় দলত সুযোগ লাভ কৰিলে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো তেওঁ নিজৰ স্বাভাৱিক আক্ৰমণাত্মক খেল অব্যাহত ৰাখিলে। আৰম্ভণিৰে পৰা তেওঁ নিৰ্ভয় বেটিং কৰি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। তাৰপিছত আহিল 2022 10 ডিচেম্বৰৰ সেই ঐতিহাসিক দিন। বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াৰ তৃতীয়খন খেলত অধিনায়কৰ সিদ্ধান্তৰ ফলত ঈশান কিষণে খেলত সুযোগ পায়। হয়তো কোনেও কল্পনা কৰা নাছিল যে এই মেচখন ইতিহাসৰ অংশ হৈ পৰিব। ইনিংছ আৰম্ভণিৰ পৰা ঈশান কিষণে আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। বাংলাদেশৰ বলাৰসকলে কোনো উত্তৰ বিচাৰি নাপালে। চাৰি আৰু ছক্কাৰে তেওঁ গোটেই ষ্টেডিয়াম উত্তেজনাৰে ভৰাই তোলে। মাত্ৰ 85টা বলত শতক সম্পূৰ্ণ কৰাৰ পিছতো তেওঁ ৰৈ নাথাকিল। শতকৰ পিছত তেওঁ বেটিং আৰু অধিক বিধ্বংসী হৈ পৰে। প্ৰতিটো অভাৰত তেওঁ ৰানৰ গতি বঢ়াই লৈ যায়। তাৰপিছত আহিল সেই ঐতিহাসিক মুহূৰ্ত। মাত্ৰ 126টা বলতে ঈশান কিষণে ডাবল চেঞ্চুৰী সম্পূৰ্ণ কৰিলে। সেই মুহূৰ্ততে তেওঁ ODI ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ দ্ৰুত ডাবল চেঞ্চুৰী কৰা বেটছমেন হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িলে। শেষৰ 131টা বলত 210 ৰানৰ বিস্ময়ক ইনিংছ খেলি তেওঁ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যায়। সেই দিনটোৰ পিছত সমগ্ৰ ক্ৰিকেট বিশ্বই কেৱল এটা নামৰ কথাই কৈছিল, ঈশান কিষণ। অনুৰাগীসকলে ভাবিবলৈ আৰম্ভ কৰিলে, ভাৰতীয় ক্ৰিকেটে হয়তো নিজৰ পৰৱৰ্তী ডাঙৰ ছুপাৰষ্টাৰ বিচাৰি পাইছে। বহু বিশেষজ্ঞই বিশ্বাস কৰিছিল যে আগন্তুক বহু বছৰ ভাৰতীয় দলৰ অন্যতম ভৰসাযোগ্য বেটছমেন হ'ব ঈশান কিষণ। কিন্তু ক্ৰিকেটত ভাগ্য সদায় একেই নাথাকে। সফলতাৰ পিছত নতুন নতুন প্ৰত্যাহ্বান আহে, আৰু ঈশান কিষণৰ জীৱনতো ঠিক সেইটোৱেই হ'বলৈ ওলাইছিল। 2022 চনৰ সেই ঐতিহাসিক ডাবল চেঞ্চুৰীৰ পিছত সকলোৰে আশা আছিল ঈশান কিষাণে এতিয়া ভাৰতীয় দলৰ নিয়মীয়া সদস্য হৈ পৰিব। কিন্তু ক্ৰিকেটৰ বাস্তৱতা বহু সময়ত কল্পনাতকৈ সম্পূৰ্ণ বেলেগ হয়। দলত ইতিমধ্যে আছিল বহু অভিজ্ঞ আৰু প্ৰতিযোগিতামূলক খেলুৱৈ। ফলত ঈশানে ধাৰাবাহিকভাৱে সুযোগ নাপালে। কেইখনমান মেচত সুযোগ পাইছিল যদিও ডাঙৰ ইনিংছ খেলিব নোৱাৰাত সমালোচনাও আৰম্ভ হ'ল। তাৰ মাজতে 2023 চনৰ শেষৰ ফালে ঈশান কিষাণে মানসিক শান্তিৰ বাবে ভাৰতীয় দলৰ পৰা বিৰতি বিচাৰিছিল। এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল। বহুতে তেওঁ সিদ্ধান্ত বুজি পোৱা নাছিল। বিভিন্ন ধৰণৰ আলোচনা আৰু সমালোচনাই সামাজিক মাধ্যম ভৰাই পেলাইছিল। পিছলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিয়ে।
কিন্তু ঈশান কিষানে সেই সময়ত সকলো ঘৰুৱা মেটছত অংশগ্ৰহণ নকৰাত তেওঁক BCCI কেন্দ্ৰীয় চুক্তি তালিকাৰ পৰা বাদ দিয়া হয়। এয়াই আছিল তেওঁৰ কেৰিয়াৰ আটাইতকৈ কঠিন সময়। এসময়ত যিজন খেলুৱৈ বিশ্বৰ ৰেকৰ্ড গঢ়িছিল সেই একেজন খেলুৱৈ এতিয়া দলৰ বাহিৰত। বহুতে ক'বলৈ আৰম্ভ কৰিলে ঈশান কিষানৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ হয়তো ইয়াতেই শেষ। কিন্তু ঈশানে হাৰ মানিবলৈ অস্বীকাৰ কৰিলে। তেওঁ নীৰৱে নিজৰ ফিটনেছ, বেটিং আৰু মানসিক শক্তিৰ ওপৰত কাম কৰি থাকিল। সামাজিক মাধ্যমত উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ বেটকেই উত্তৰ দিয়াৰ সিদ্ধান্ত ল'লে। 2024 চনৰ ঘৰুৱা ক্ৰিকেট আৰু IPLত তেওঁ পুনৰ পৰিশ্ৰম আৰম্ভ কৰিলে। যদিও প্ৰত্যেকখন মেটছত সফলতা নাহিল, তথাপিও তেওঁ নিজৰ আত্মবিশ্বাস কেতিয়াও হেৰুৱাই নিদিলে। তাৰ পিছত আহিল 2025। দেশীয় ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আৰু দৃঢ় মনোবলৰ ফলত পুনৰ ভাৰতীয় দলৰ দুৱাৰ তেওঁৰ বাবে মুকলি হ'ল। নিৰ্বাচকসকলে পুনৰ এবাৰ তেওঁৰ ওপৰত বিশ্বাস ৰাখিলে। সুযোগ পোৱাৰ পিছত ঈশান কিষানে প্ৰমাণ কৰিলে যে প্ৰকৃত খেলুৱৈ কেতিয়াও হাৰ নামানে। যি মানুহে সমালোচনাৰ সন্মুখীন হৈছিল সেই একেজন খেলুৱৈ পুনৰ নিজৰ প্ৰতিভাৰে সকলোকে উত্তৰ দিলে। ঈশান কিষানৰ যাত্ৰাই আমাক এটা ডাঙৰ শিক্ষা দিয়ে। জীৱনত সফলতাও স্থায়ী নহয়, ব্যৰ্থতাও স্থায়ী নহয়। সকলোতকৈ ডাঙৰ কথা হৈছে কঠিন সময়ত নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যোৱা। আজি ঈশান কিষানে ভাৰতীয় ক্ৰিকেটত নিজৰ স্থান অধিক শক্তিশালী কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে। তেওঁৰ কাহিনী হাজাৰ হাজাৰ যুৱ খেলুৱৈৰ বাবে অনুপ্ৰেৰণা হৈ পৰিল। যদি আপোনালোকে ঈশান কিষানৰ এই যুঁজ আৰু কামবেকৰ কাহিনী ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক। আপোনালোকৰ মতামত কমেণ্টত জনাওক আৰু এনেধৰণৰ ক্ৰিকেটৰ সত্য কাহিনী নিয়মীয়াকৈ চাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।